কাজি ৰ কৈ দিছো আমার সোনি খাবার এটা হুকে গেছি আর এই সোরে আমার প্রোগ্রাম শুরু করবে আইছি টাকা জি মই দিয়ে আছো ও মই কোৱা বুলি নকবি কিন্তু তা নকবে হ'ব দে মই যাও তই কালি কি আমার হুকুম শুরু করছিস মইতো চুৰ কৰা নাই নকৰিম তো শুরু করো না হ্যাঁ কোন মই নকৰিম চুৰ কৰিলে কে শুরু করো নকৰিম নকৰিম চুৰ কালি জি 12টা মান বজাত দিপৰা তো লোক কোনে কৈছে নকৰিম নেউলে বুটা ভদ্ৰ কৈছি ৰটা আজি দিছো ৰ মই ভদ্ৰেক আজি দিছো ৰ ভদ্ৰেক দে চোৰ আজি পা নকৰবি আৰু খাইছে আছে সুধি খাবি খালি ভদ্ৰেক ঐ ভদ্ৰেক 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 কোনে মাৰা যা তই ভদ্ৰেক দিছিনো ভদ্ৰে গাঁৱত দেই ওলাই গৈছি ৰ গাড়ী হ'ল আহিছে নেকি কে লাগে লাগছিল ৰ কিবা কাম এটা আছিল ৰ তই এতিয়া মোক খাব বুলি কিয় কৈছা মই ৰাম যা কৰ মনে মনে খাইছে খুদিলে খানাই মই খাবা তই কবি কিয় কবে মই তো মনে মনে খাইছে আৰু তই ক'লে হ'ব নেকি কিয় হ'ব কিয় কৈছে তই মই খা বুলি তই খুদি খাবা নৰা নেকি মই সুধি খাওঁ নোখোধাকে খাই যাওঁ মোৰ ইচ্ছা তোৰ বস্তু নেকি তই মনে মনে খাইছে গা তোৰ বস্তু হেৰি তই দম দিয়াটো বেলেগ কথা আছিল মোৰ বস্তু মই দম দিয়া নাই না কৈ দিছো কিয় কবি তই কিয় নকবি ঘৰৰ মানুহ খুদি খাবা নৰা নেকি মই ঘৰৰ মানুহ সুধি খাওঁ নোখোধাকে খাওঁ তই নকৰিম নেকি তই কিয় আমাৰ ন মই ঘৰৰ মানুহ কৈ দিছো ধৰ মই ক'লি হ'ব নেকি তই ৰ শুনচোন কি কৈছিলো কওঁ